খনিকৰ পুথি। কি এই খনিকৰ পুথি? জানিবৰ মন নাযায়নে? মিছামৰাৰ খনিকৰ গাঁৱত আছে এই খনিকৰ পুথি। মিছামৰা অঞ্চলৰ খনিকৰ গাঁৱত থকা খনিকৰ পুথিৰ বিষয়ে ভক্তপ্ৰাণ ৰাইজে প্ৰায় জানিবলৈ ইচ্ছা প্ৰকাশ কৰে, কিন্তু এই দিশত কোনো প্ৰামাণ্য তথ্য পোৱা নাযায়। তথাপিও আমি স্থানীয় ৰাইজৰ সহায়ত আৰু এই খনিকৰ পুথি সম্পৰ্কত প্ৰকাশিত দুটামান প্ৰবন্ধৰ সহায় লৈ আজি আপোনালোকক খনিকৰ পুথিৰ বিষয়ে কিছু কথা জনাম। মিছামৰা এক ইতিহাস সমৃদ্ধ অঞ্চল। ৰজাদিনীয়া পুখুৰী, মঠ মৈদাম আদিয়ে ইয়াৰ ঐতিহাসিক ধৰ্মৰ প্ৰভাৱ বিদ্যমান। মিছামৰা অঞ্চলত আহোম ৰজাৰ দিনৰ পৰা বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ বিদ্যমান। অঞ্চলটোৰ বিভিন্ন সত্ৰত বৈষ্ণৱ ধৰ্মৰ চিন্তা চৰ্চা আৰু শংকৰী সংস্কৃতিৰ চৰ্চা হোৱাৰ তথ্য ইতিহাসত পোৱা যায়। মিছামৰা অঞ্চলৰ খনিকৰ গাঁৱতো বৈষ্ণৱ সাহিত্যৰ চৰ্চাৰ শিল্প সংস্কৃতিৰ দিশতো আগবঢ়া আছিল। খনিকৰ তথা ইয়াৰ কাষৰীয়া গাঁওসমূহত থকা সাঁচিপতীয়া পুথিসমূহ ইয়াৰে জ্বলন্ত উদাহৰণ। খনিকৰ গাঁৱৰ খনিকৰ নৰহৰি বৰুৱাৰ অধীনত খনিকৰসকলে ৰজাঘৰীয়া আচবাব তৈয়াৰ কৰি ৰজাবাহৰৰ ভৰালী বাৰীত যোগান ধৰিছিল বুলিও প্ৰবাদ আছে। এই মিছামৰা অঞ্চলৰ খনিকৰ গাঁৱতে সংৰক্ষিত হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষা আৰু শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত নামঘোষা সাঁচিপতীয়া পুথি দুভাগ। এই সাঁচিপতীয়া পুথি দুভাগ খনিকৰ পুথি হিচাপে পৰিচিত হৈছে, যাৰ বাবে বিখ্যাত হৈ পৰিছে এই খনিকৰ গাঁও। প্ৰকৃততে খনিকৰ পুথি হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত কীৰ্তন আৰু নামঘোষা নামৰ অমৰ গ্ৰন্থ দুখনি। খনিকৰ গাঁৱত এই কালজয়ী পুথি দুভাগী বহু বছৰ ধৰি সংৰক্ষিত হৈ শ্ৰৱণ কীৰ্তন হৈ আছে বাবে এই পুথি দুভাগী গাঁওখনৰ নাম অনুসৰিয়েই খনিকৰ পুথি বুলি জনাজাত হৈ আছে। 1690 শকৰ মাহ 2 পাৰ্বত ঘোষা পুষ্যকং সম্পূৰ্ণ সমাপন। ইয়াৰ পৰা জনা যায় যে এই নামঘোষা পুথিভাগ লিখি বা নকল কৰি শেষ কৰা হৈছিল 1768 চনৰ মে মাহত। কিংবদন্তীৰ মতে আমাৰ পূৰ্বপুৰুষৰ পৰা জনা জ্ঞানে এই পুথি দুভাগ মানৰ আক্ৰমণত আমাৰ ইয়ালৈ আহে। আমাৰ বংশৰ আদি পুৰুষজনৰ নাম নৰহৰি তৎপুত্ৰ কৃষ্ণহৰি তৎপুত্ৰ কৃষ্ণৰাম তৎপুত্ৰ মণি, মণিৰ পুত্ৰ চাদি। এই মণিৰ দিনতে পুথি দুভাগ প্ৰাপ্তি হয়। মানৰ আক্ৰমণত মানুহ পলাই ফুৰিছিল। আমাৰ পূৰ্বপুৰুষজনাৰ পৰিয়ালৰ লোকসকলো হাবি বননিত সোমাই আত্মৰক্ষা কৰিছিল।
বাৰ্ধক্যৰ বাবে মণিককা যাব নোৱাৰি ঘৰতে আছিল। মানে তেখেতক কোনো অপকাৰ কৰা নাছিল। বয় বস্তু ধন সোণ লৈ যোৱাৰ পৰিৱৰ্তে ককাৰ ওচৰত এটি টোপোলা থৈ গৈছিল। মানসকল গুচি যোৱাৰ পিছত ঘৰৰ পলায়িত মানুহসমূহ ঘৰলৈ আহি টোপোলাটো খুলি চাই এই পুথি দুভাগ দেখি আদৰ কৰি ৰান্ধনী ঘৰৰ পানী চাঙত থৈ দিয়ে। এই মণিৰ পুত্ৰ ছাদী। তেখেতৰ পত্নীগৰাকী বৰ ভক্তিপৰায়ণা আছিল। তেখেত ৰদায়নী বুলি জনাজাত আছিল। এই বুঢ়ী আইগৰাকীয়ে পানী চাঙতে পুথি দুভাগৰ সেৱা কৰিছিল। ৰন্ধনৰ বাবে যুগুত কৰা চাউল, শাক পাচলি আদি পুথি দুভাগৰ আগত আগবঢ়াইহে ৰন্ধন প্ৰকৰণ কৰিছিল। এবাৰ আমাৰ গাঁৱৰ নামঘৰ ভাগিৰ কাৰণে গাঁৱৰ লোকসকলে খেৰ কাটিছিল। বৰ্তমান বুঢ়ালিকচন কুঁহিয়াৰ গৱেষণা কেন্দ্ৰত অৱস্থিত টিকাত ৰাইজে ককাক কোমল চাউলৰ জলপান খুৱাবলৈ কোৱাত ককাইও বুঢ়ীয়াইক জনালেহি। বুঢ়ীয়াইয়ে পিছদিনা কোমল চাউলৰ টোপোলা এটা আৰু পাচি দুটামান ককাৰ হাতত দি চাউলকেইটা দৰিয়া জ্ঞানত তিয়াই থবলৈ ক'লে। ককাই চাউল কম দেখি বুঢ়ীয়াইক কোৱাত বুঢ়ীয়াই ক'লে, চাউল ৰাইজে খাই থাকিহে যাব। বুঢ়ীয়াইৰ কথা মতে ককাই লৈ গ'ল। ৰাইজেও চাউল দেখি গুণাগথা কৰিবলৈ ধৰিলে। ককাই চাউলখিনি পাচিত ভৰাই জ্ঞানত তিয়াই থলে। চাউল কোমলি পাচি উপচি পৰিল। ৰাইজে খায়ো থাকি গ'ল। কাণ্ড দেখি ৰাইজ বিচূৰ্তি। ককাক সোধাত বুঢ়ীয়েহে এই বিষয়ে জানে বুলি কোৱাত ৰাইজ আহি বুঢ়ী আইগৰাকীক সোধাত আয়ে ক'লে, তেখেতে খাদ্যবস্তু সকলো পুথি আগত আগবঢ়াইহে ৰন্ধা বঢ়া কৰে। আজিও ভকতলৈ আগবঢ়োৱা চাউলকেইটা পুথিৰ আগত আগবঢ়াই দিয়া হৈছিল। তেতিয়াৰ পৰা ৰাইজে পুথিৰ মাহাত্ম্য উপলব্ধি কৰিবলৈ ধৰিলে। শিৰতে থাপিলো শংকৰ শিৰোমণি, কণ্ঠতে থাপিলো পুত্ৰ তিনিজন কঠি, নৰাম আৰু বগাই। এখেতসকলৰ দিনতহে গুৰুগৃহ নিৰ্মাণ কৰি পুথি দুভাগ ৰখা হয়। নৰাম বোলাজনে পুথিৰ সেৱাৰ দায়িত্ব লয়। তেখেতৰ দিনত শৰাই সঁফুৰাৰ তেনে ব্যৱস্থা নাছিল। সেৱকসকলে আগবঢ়োৱা মাহ প্ৰসাদ আদি সেইদৰে আগবঢ়াই সেৱা ধৰিছিল। স্বৰ্গীয় নৰামৰ পুত্ৰ স্বৰ্গীয় ৰামেশ্বৰ বৰুৱা আৰু স্বৰ্গীয় কোষেশ্বৰ বৰুৱাৰ দিনত শৰাই আগবঢ়াই নাম প্ৰসংগৰ সেৱা জনোৱাৰ ব্যৱস্থা কৰে। পুথি দুভাগ সংৰক্ষণৰ বাবে স্থানীয় শিল্পী স্বৰ্গীয় লীলাৰাম বৰুৱাই প্ৰথম অৱস্থাত দুটি বাকচ তৈয়াৰ কৰি দিছিল। পৰৱৰ্তী বহুকেইজন শিল্পীয়ে পুথি দুভাগৰ বাবে বাকচ তৈয়াৰ কৰি সেৱা ধৰিছে। স্বৰ্গীয় ৰামেশ্বৰ বৰুৱাৰ দিনৰ পৰা পুথি দুভাগ লোকসকলে নিজ গৃহলৈ নি নাম সেৱাৰ ব্যৱস্থা কৰিছে। সাম্প্ৰতিক পুথি দুভাগৰ গৃহস্থী সেৱাৰ প্ৰচলন প্ৰত্যহ বাঢ়িব লাগিছে। তেৰা দুভাগৰ স্থানতো প্ৰতিদিনে ভকত সেৱকৰ সমাগম আৰু সেৱা কাৰ্য চলিব ধৰিছে। পুথি দুভাগৰ সেৱাৰ প্ৰাবল্যৰ অনুধাৱনেৰে সহজে অনুমেয় যে তেৰাৰ মহিমা নিশ্চয় সেৱকসকলে উপলব্ধি কৰিছে। বৰ্তমান স্বৰ্গীয় ৰামেশ্বৰ বৰুৱা
স্বৰ্গীয় কোষেশ্বৰ বৰুৱাৰ গুৰুগৃহৰ পৰা পুথিদুভাগ তেখেতসকলৰ পৰিয়ালবৰ্গ আৰু পুথিদুভাগৰ সেৱাৰ পৰিচালনাৰ দায়িত্বত থকা স্বৰ্গীয় বগাই বৰুৱাৰ পুত্ৰ শ্ৰীযুত সুৰেম্ব বৰুৱাৰ প্ৰয়ত্নত ৰাইজৰ সেৱা সহযোগত এভাগী নামঘৰ প্ৰতিষ্ঠা কৰি সেৱাৰ ব্যৱস্থা কৰা হৈছে। এই নামঘৰ ভাগি যোৱা 1997 চনৰ 15 এপ্ৰিলত আধাৰশিলা স্থাপন কৰি 2000 চনৰ মাৰ্চত আনুষ্ঠানিক সেৱাসূচীৰে উন্মোচন কৰা হয়। এই পুথিদুভাগ সাঁচিপাতত প্ৰাচীন অসমীয়া লিপিৰে লিখিত। মনোৰম কাঠৰ বাকচৰ ওপৰত একোখনকৈ গামোচাৰে আৱৰণ দিয়া আছে। কীৰ্তন পুথিখনিত মুঠ পাতৰ সংখ্যা হ'ল 105 খিলা। ইয়াৰে দুখিলা বকলা। পাতসমূহ দীঘলে 45 চেণ্টিমিটাৰ আৰু বহলে 16 চেণ্টিমিটাৰ। পদৰ শেষ সংখ্যা 2209। এটা কথা উল্লেখ কৰিব লাগিব যে যিমান দূৰে ভক্ত নহওক লাগে পুথিদুভাগে কিন্তু নিয়ম সম্ভ্ৰমে কান্ধত বা মূৰত নিয়া হয়। কোনো যান্ত্ৰিক ব্যৱস্থা গ্ৰহণ কৰা নহয় বা ভক্তসকলেও নকৰে। ৰাস্তাইদি পুথি নিওঁতে পদযাত্ৰী, চাইকেল বা যান্ত্ৰিক আৰোহীয়ে নামি তেৰাসকলে পুথিক ভক্তি জনায়। এই ক্ষেত্ৰতো কোনো ধৰ্ম বা জাতৰ ব্যৱধান নাই। চনৰ মে' মাহলৈ এই ঘোষা পুথিৰ বয়স হ'ব 250 বছৰ। মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ হৈছিল 1596 চনত। গতিকে এই ঘোষা পুথিভাগ মাধৱ পুৰুষৰ তিৰোভাৱৰ প্ৰায় 172 বছৰৰ পাছতহে লিখা হৈছিল। শকৰ মাহ 2 বাৰ বুধ ঘোষা পুস্তনং সম্পূৰ্ণ সমাপন। ইয়াৰ পৰা জনা যায় যে এই নামঘোষা পুথিভাগ লিখি বা নকল কৰি শেষ কৰা হৈছিল 1768 চনৰ মে' মাহত। কীৰ্তন পুথিখনিৰ শেষৰ ফালে লিখা আছে 1690 শকৰ 5 মাহ 4 বাৰ 1 তিথি সমাপ্ত। ইয়াৰ পৰা জনা যায় যে এই কীৰ্তন পুথিভাগ তিথি সমাপ্ত কৰা হৈছিল 1768 চনৰ আগষ্ট মাহত। সময়ত ইয়াৰে 10ম ভাগ খনিকৰ গাঁও নামঘৰলৈ আৰু ভক্তিৰ ৰত্নাৱলী ভাগ কাষৰে হালোৱা গাঁও নামঘৰলৈ আগবঢ়ায়। বাকী কীৰ্তন আৰু নামঘোষা মণি বৰুৱাই আপোন গৃহতে ৰাখে। এই দুভাগেই কালক্ৰমত নানান মহিমা প্ৰদৰ্শনেৰে আজিও খ্যাতিলভী মানৱ মংগলৰ উৎসৱ খনিকৰ পুথি হিচাপে ভকত বৈষ্ণৱৰ শ্ৰদ্ধা আৰু আদৰৰ সম্পদ হৈ পৰিল। এই সম্পদ গঢ় লৈ উঠাৰ আঁৰতে হ'ল খনিকৰ তথা ওচৰ চুবুৰীয়া গাঁৱৰ ভক্তসকলৰ অপ্ৰাণ চেষ্টা আৰু ভক্তিৰ লগতে অতুলনীয় পৰিশ্ৰম। শেষত আপোনালোক সকলোকে খনিকৰ তথা মিছামৰাবাসী ৰাইজৰ হৈ নিমন্ত্ৰণ জনাইছো আমাৰ এই মহিমামণ্ডিত খনিকৰ পুথি নামঘৰলৈ।